নমস্কাৰ মই বিজুমণি বৰা ব্লগছৰ হৈ শ্ৰী বিজুমণি বৰাই আপোনালোক সকলোলৈকে প্ৰীতি আৰু সম্ভাষণ জনাই পুনৰ আন এটা অৰুণোদয় আঁচনি সম্পৰ্কত আপডেট লৈ আহিছোঁ। আপডেটটো হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি সম্পৰ্কত এটা বৰ ডাঙৰ খবৰ অসমৰ ৰাজ্যলৈ আগবঢ়াইছে। শেহতীয়াভাৱে খবৰটো হ'ল যে যিসকল ৰাইজৰ ৰেচন কাৰ্ড বৰ্তমান আছে, এই ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি ফৰ্ম ফিলআপৰ ক্ষেত্ৰত বহুত সহায়ক হ'ব বুলি তেওঁ নিজে ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ কাৰণে এখন ৰেচন কাৰ্ড হ'লেই যথেষ্ট হ'ব বুলি তেখেতে নিজেই ঘোষণা কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ৰেচন কাৰ্ডত প্ৰতিজন সদস্যই 5 কেজিকৈ যি চাউল পাই আছে, সেই ৰেচন কাৰ্ডখন থাকিলে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত লাভৱান হ'ব বুলি তেখেতে ঘোষণা কৰিছে। তেখেতৰ এটা মন্তব্য আছে, শুনকচোন। অৰুণোদয় আঁচনিৰ সম্পৰ্কত তেখেতৰ যি মন্তব্য আপোনালোকলৈ মই আগবঢ়াইছো, এয়া শুনকচোন। অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব। এতিয়া আজি যিসকলে ৰেচন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব। যদি ৰেচন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন। সেইকাৰণে আমি ততাতৈয়াকৈ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া ৰেচন কাৰ্ডখন পালে এয়া আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অৰুণোদয় আঁচনিৰ সম্পৰ্কত। গতিকে এতিয়া আৰু অৰুণোদয় আঁচনিৰ টকা লাভৰ কাৰণে কোনো চিন্তা কৰিবলগীয়া কথা নাই। এইখিনিয়ে আছিলে অৰুণোদয় আঁচনিৰ ওপৰত এটা ডাঙৰ খবৰ। গতিকে এইখিনিয়ে আপোনালোকলৈ আগবঢ়ালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় বা আপোনালোক যদি কোনোবা নতুনকৈ মোৰ চেনেললৈ আহিছে, ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ আপডেট পাই থাকিবৰ কাৰণে, আৰু নটিফিকেশ্যনটোৰ কাৰণে বেল আইকনটো বজাই দিব। নমস্কাৰ, ধন্যবাদ।